হাই বন্ধুসকল নমস্কাৰ মই জিন্তু আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জিন্তু চিকেট। বন্ধুসকল আহক অলপ অসমৰ নজনা কথা জানি লওঁ আজি। বন্ধুসকল অসমৰ বিষয়ে আপোনালোকক মই অলপ ক'বলৈ ওলাইছোঁ। বন্ধুসকল অসমৰ বিষয়ে কি ক'ম আপোনালোকে চাই যাওক। আপোনালোকক মই যে কৈ নাযাওঁ, আপোনালোকে নিজে পঢ়ি ল'ব। বন্ধুসকল অসমখনৰ বিষয়ে মই 8টা বিষয় লৈ আলোচনা কৰিছোঁ। 8টা বিষয় আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ ওলাইছোঁ আৰু 8টা বিষয় মোৰ যাতে ভুল নহয় তাকে কামনা কৰিছোঁ আপোনালোকৰ ওচৰত। বন্ধুসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এয়া আপোনালোকৰ সন্মুখত প্ৰথমতে অসমৰ বিৱৰণ। বন্ধুসকল এয়া অসমৰ বিৱৰণ। আতৰি আতৰি থাকিলেও তুমি নিদিবা দূৰিয়াই মনৰ পৰা, দূৰ দূৰণিত থাকিলেও তুমি পৃথক। বন্ধুসকল এয়া আছিল অসমৰ বিৱৰণ। বন্ধুসকল এতিয়া আমি ইয়াৰ পিছত যাম অসমৰ নতুন নামাকৰণ। বন্ধুসকল এয়া আপোনালোকৰ সন্মুখত আছে অসমৰ নতুন নামাকৰণ। বন্ধুসকল এয়া আছিল অসমৰ নতুন নামাকৰণৰ বিষয়ে আৰু আমি ইয়াৰ পিছতে আপোনালোকলৈ লৈ আহিছোঁ অসমৰ জলবায়ুৰ বিষয়। বন্ধুসকল এয়া আপোনালোকৰ সন্মুখত অসমৰ জলবায়ু। মনৰ পৰা দূৰ দূৰণিত থাকিলেও তুমি পৃথক নকৰিবা জীৱন। বন্ধুসকল এয়া আছিল অসমৰ জলবায়ুৰ বিষয় আৰু আপোনালোকক ইয়াৰ পিছতে মই নিবলৈ ওলাইছোঁ অসমৰ ভাষা। অসমৰ প্ৰধান ভাষা কি, অসমত কি ভাষা বেছি প্ৰচলিত। বন্ধুসকল এয়া বন্ধুসকল এইখিনি আছিল অসমৰ ভাষাৰ বিষয় আৰু ইয়াৰ পিছতে আমি যাম অসমৰ উৎসৱসমূহৰ বিষয়লৈ। প্ৰধান উৎসৱসমূহৰ বিষয়লৈ সকলোৱে জানে, কিন্তু তথাপিতো মই দিছোঁ আপোনালোকক এয়া বন্ধু। চকুৰে নমনা দূৰণিলে নেযাবা, কৈছিলা তুমি মোক মাথো সখি দিলা, খুদা খুদা লাগিব শ্ৰুণি গৰিব বুলি তুমি সিদিনা সাৱতি ধৰিছিলা। বন্ধুসকল এয়া আছিল আজি অসমৰ উৎসৱৰ বিষয়ে। বন্ধুসকল ইয়াৰ পিছত যাম আমি বিভিন্ন প্ৰকাৰৰ সংগীতসমূহৰ মাজলৈ। বন্ধুসকল এয়া আপোনালোকৰ বিভিন্ন ধৰণৰ সংগীতসমূহ। প্ৰতিক্ষণে ভাবো তুমি মাথো নিৰাশ নহবা, তুমি মাথো নিৰাশ নহবা। বন্ধুসকল এয়া আছিল অসমৰ সংগীতসমূহ বিভিন্ন ধৰণৰ। বন্ধুসকল ইয়াৰ পিছতে আমি যাম সংগীত সঞ্চালকৰ ওচৰলৈ। বন্ধুসকল এইকেইটা আছিল আমাৰ বিশিষ্ট সংগীত সঞ্চালক। আতৰি আতৰি থাকিলেও তুমি নিদিবা দূৰিয়াই মনৰ। বন্ধুসকল আজি অসমৰ কথা কৈ আছোঁ, ইয়াৰ মাজতে যদি আমি অসমৰ চাহ খেতিৰ বিষয়ে নকওঁ সেইটো হ'বই নোৱাৰে। বন্ধুসকল এয়া আপোনালোকক কিছু দাঙি ধৰিছোঁ চাহ খেতিৰ বিষয়ে। জীৱনৰ পৰা বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল আৰু আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰক এণ্ড লগতে ছাবস্ক্ৰাইবো কৰিব বন্ধুসকল, কাৰণ আপোনালোকৰ মৰম আশীৰ্বাদে যদি মোক আগুৱাই নিয়ে তেতিয়াহ'লে আগন্তুক মই আপোনালোকলৈ ইয়াতকৈ ভাল কিছু ভিডিঅ' আপলোড দিব পাৰিম। বন্ধুসকল আপোনালোকে মোৰ চেনেলটো দেৰি নকৰি ছাবস্ক্ৰাইব কৰক, কাৰণ এইটো বস্তু একদম বিনামূলীয়া। বন্ধুসকল আজিলৈ বাই বাই, আকৌ লগ পাম, তেতিয়ালৈকে টেক কেয়াৰ, থেংক ইউ।